হেল্ল' কি খবৰ তোমালোকৰ চেছ স্কুল আছামলে তোমালোক সকলোকে স্বাগতম জনাইছো মই মঞ্জু আৰু এফালে আছে মোৰ লগত প্ৰাঞ্জল আজি আমি নতুন এটা পজিশন লৈ আহিছো তাৰ ওপৰতে আমি ডিসকাস কৰিম প্ৰাঞ্জল তুমি কি কবা কবলৈ বিশেষ একো নাই ডাইৰেক্ট পজিশনটো লৈ যাওঁ টাইম ৱেষ্ট কৰি লাভ নাই পজিশনটো মই অথনিৰ পৰা চাই আছিলো বিৰাট ইন্টাৰেষ্টিং পজিশন এই পজিশনটোত হোৱাইটে এটা সৰু টেকটিক্স ইউজ কৰিছে ট্ৰেপ বুলি ক'ব পাৰো আমি ট্ৰেপ ইউজ কৰি পিনে অপোনেণ্টক হৰাইছে আমি যদি গোটেই পজিশনটো ভালকৈ চাওঁ হোৱাইটৰ কি হৈছে এটা পন অলৰেডি ডাউন আছে মন কৰিছা পন ডাউন আছে আৰু আইসোলেটেড পন আছে কিন্তু যিটো প্লেন হোৱাইটে কৰিছে ন সেই প্লেনটো বিৰাট ইন্টাৰেষ্টিং তো প্ৰথম চালটো খেলিছে নাইট d6 এই চালটোৰ আঁৰত এটা এইটো কলুইনৰ ট্ৰেপ আছে তো প্ৰথম এই পজিশনটো যদি আমি দেখো তুমি কি মন কৰিছা এই নাইটটোৱে যদি পনটো খাব তেতিয়া আমাৰ নাইটৰ ডিফেন্সটো নাইকিয়া হৈ যাব কাৰণ ব্লেকে কুইন আৰু ৰুকেৰে এটেক কৰিব নাইটটো অকল ৰুকেৰে বচাই এক্স্যাক্টলি হোৱাইটে সেই কথাটোৱে চাই আছে তো সেই বস্তুটো চাই পিনে নাইটটো ইয়াত খেলিছে এতিয়া ব্লেকে কি কৰিলে এই পনটো খাই দিলে বেছি চিন্তা নকৰিলে আৰু সেইটোৱে হ'ল ব্লেকৰ পজিশনটো বেয়া মনত নাইট এটা পাব পন এটা পাব তো দেখাত এইটো হৈছে যে তোমালোকে যেতিয়া কম্পিটিশন খেলা ভাল প্লেয়াৰ তোমালোকৰ লগত এনেকুৱাই ট্ৰেপ সেট আপ কৰে আৰু 2 নম্বৰ কথাটো হৈছে কি এই ট্ৰেপ খিনি ক'ত পাবা তোমালোকে যিমান বেছি প্ৰবলেম সলভ কৰিবা সিমানে বেছি তোমালোকে এই ট্ৰেপবোৰ গম পাবা তো এতিয়া আমি নেক্সট কি হ'ল চাওঁ এতিয়া ইয়াৰ মাজতে কৈ দিও বহুতে ভাবে প্ৰবলেমছ বোৰ সলভ কৰি থাকি একো লাভ নাই গেম খেলিব লাগে বা ওপেনিং হয়নে একচুয়ালি এটো বৰ ডাঙৰ টপিক তুমি কৈ দিলা একচুয়ালি যোনে নেজানে হেবিলিয়ে কয় যোনে চেছটো বুজি নাপায় এনেই আৰু খেলে কাৰণ আমি গেমৰ মাজত এনেকুৱা পজিশন পাওঁ তাৰ পৰা আমি চেকমেটটো উলিয়াবলৈ বহুত টান হয় একচুয়ালি কথাটো এনেকুৱা যোনে অকল চেছটো খেলে তেওঁলোকে খেলি ভাল পায় এনেকুৱা পজিশন এটা যদি দি দিও তেওঁলোকে আমনি পায় সেইকাৰণে ভাবে যে ভালেই একো লাভ নাই গেম খেলিব লাগে আৰু ল'ৰা ছোৱালীয়ে শিকিলে সদায় সিস্টেমেটিক ৱেত শিকিব লাগে আৰু ফাউণ্ডেশ্যন বহুত ষ্ট্ৰং হোৱাটো জৰুৰী আচ্ছা হেতুৰ ওপৰত আমি পাছত আলাদা টপিক কথা পাতিম এই পজিশনটো আমি বেক আহো সো নাইটৰে কুইনটো এটেক হৈ আছে একদম পুৰা দেখি আছে সো বিগিনাৰ্স সকলে কি কৰিব প্ৰথম কুইনটো ডিফেন্ড কৰিবলৈ চিন্তা কৰিব একদম ফুল ষ্টপ তো ৰুকেৰে নাইটটো খাম বুলি চিন্তা কৰিব কিন্তু তাতে কি হ'ব ব্লেকৰ ভাল হৈ যাব এতিয়া কি ৰুক ইনটু নাইট ৰুক ইনটু ৰুক কুইন ইনটু ৰুক এতিয়া কি হ'ব ব্লেকৰ ওচৰত এটা পন বেছি 4 + 2 6 আৰু হোৱাইটৰ ওচৰত 3 + 1 অনলি 4টা পন আছে তো এইটো ডেফিনেটলি ব্লেকৰ উইনিং পজিশন কিন্তু এতিয়া খেলটোত ট্ৰেপটো কি হ'ব এই পজিশনটো এতিয়া হোৱাইটে ৰুকখনে নাইটটো নেখালে তো তোমাক মই 10 সেকেন্ডস বেছি টাইম নিদিও 10 সেকেন্ড টাইম দিব বিচাৰিছো তুমি হোৱাইটৰ বেষ্ট মুভটো উলিয়াব পাৰিবা নেকি চাওঁচোন ওকে ঠিক আছে ভাবিবলৈ ষ্টাৰ্ট কৰোঁ টাইম দিয়া টাইম ষ্টাৰ্ট হৈ গ'ল 10 তোমালোকেও চিন্তা কৰা মেবি 10 সেকেন্ডছত উলিয়াব পাৰা নাই পুৰা ক্যালকুলেশন পুৰা কৰিব লাগে 10 সেকেন্ড ঠিক আছে মই দেখাই দিছো তো এই পজিশনটোত এটা চেছ আইডিয়া আছে বেক ৰেংক চেকমেট তো সেই আইডিয়াটো ইউজ কৰিব নাইট f5 কুইন স্যাক্ৰিফাইস এতিয়া কুইনটো যদি ভুলতে খাই দিয়ে তেতিয়া ৰুক টেক্স ৰুক আৰু এটো হৈছে বেক ৰেংক চেকমেট কিয় কাৰণ এই স্কোয়াৰটো কিঙৰ কাৰণে নাই বিকজ নাইটটো f5 ত বহি আছে এটুকে কয় বেক ৰেংক চেকমেট আৰু এই স্কোয়াৰটো হয় ব্লেকৰ কাৰণে এস্কেপ স্কোয়াৰ যিটো হোৱাইটে বন্ধ কৰি দিলে বিৰাট ইন্টাৰেষ্টিং আৰু গেমৰ মাজত কি হয় আমি হক বা জুনেই খেলু
কুইন এটা পাই গৈছো ভাবি নাথাকো তাৰমানে লগালগ খাই দিওঁ কিন্তু সেই বস্তুটোতে আমি ভাবিব লাগে কুইন এটা পাইছো কিন্তু অপনেণ্টে কেলে দিছে হয়তো নেদেখিব পাৰে কিন্তু তাৰ মাজতো ডাঙৰ কিবা প্লেন থাকিব পাৰে সেইকাৰণে ভাবিব লাগে বিগিনাৰ্ছ সকলে প্ৰায় কুইন পাইছো খাই থৈ এই খাব এইটো বস্তু। ঠিকে তো সেইকাৰণে আমি দেখাইছো অকমান সাৱধান যাতে হয় তেতিয়া তেওঁলোকে এই বস্তুখিনিৰ পৰা বাচিব পাৰিব অকে এতিয়া গেমখনত কি হ'ল গেমত অবভিয়াছলি নাইটৰে কুইনটো নেখালে তো ৰুকখনে এই ৰুকখন খাই দিলে ঠিক আছে এতিয়া হোৱাইটে কেনেকে এডভান্টেজ ললে চাবা কুইন টেক্স পন কিং এটাই চাল আছে এতিয়া কুইন h1 h8 চেক কিং এটাই স্কোয়াৰ আছে d7 ৰুক টেক্স ৰুক চেক এতিয়া এই চেকটো বচাবলৈ দুটা অপচন আছে নম্বৰ 1 নাইটটো ইয়াত মাজত বহাব পাৰে সাপোৰ্ট কৰি আছে কুইনে ৰাইট সেকেন্ড কিংটো পলাব পাৰে এটাই স্কোয়াৰ আছে c6 এতিয়া মই তোমাক সুধিব বিচাৰিছো কিংটো যদি c6 খেলে তুমি কি খেলিবা এইটো আচলতে চকুৰ আগতে ওলাই আছে কিং আৰু কুইন একেটা লাইনত আছে তো আমি ফাইদা উঠাব লাগে ৰুক d6 ভেৰি গুড ৰুক d6 নাইটৰ সাপোৰ্টত আৰু এটো কয় স্কিৱাৰ্ছ ঠিক আছে একেটা লাইনত আমি এতিয়া কিং অতৰাব কুইনটো আমি পাব পাৰিম নেক্সট যেটো আছে নাইট d3 চেকটো বসাই দিলে কিন্তু এতিয়াও আমাক এডভান্টেজ লাগে তো হোৱাইটে কি খেলিব তুমি ভাবি চাব পাৰিছানে বেছি টান নহয় এইটো সময়টো কুইন d4 চেক কুইন d4 চেক বঢ়িয়া কিমান ধুনীয়া চাল কুইন d4 চেক প্লাস এ নাইটটো ওপৰত ডাবল এটেক কৰিছে ৰাইট তো চেক আৰু ডাবল এটেক একেলগতে আৰু ইয়াত এটা ইন্টাৰেষ্টিং কথা আছে কিংটো যেতিয়া ইয়াত পলাব তেতিয়া আমি ৰুক টেক্স নাইট কৰিলে ব্লেকে এই নাইটটো খাব নোৱাৰে যদি কেনেবাকৈ খাই দিয়ে তেতিয়া এটো বেক ৰেংক চেকমেট হৈ যায় হয়নে ধুনীয়া আৰু সাপোজ নাইটটো নেখাই পিনে এটা এস্কেপ স্কোয়াৰ খুলিবলৈ চেষ্টা কৰিলে তেতিয়াও কেনেকে চেক কৰিবা মেট কৰিবা কুইনাৰ চেক দিম তেতিয়াও আমি কুইনে চেক দিম কিং উঠিব কুইনে ৰুকখন খাম কিং কোবৰাত উঠিব এইপিনেতো আহিব নোৱাৰে সব ব্লক আছে আমি ইখন ৰুকেৰে চেকমেট দিব পাৰিম কিন্তু ইয়াত সাৱধান হ'বলৈ এটা বহুত ইম্পৰ্টেন্ট বস্তু আছে যেটো মই দেখাই দিছো এই পজিশনটোত কেতিয়াবা কি হয় হোৱাইটৰ ইমান এডভান্টেজ আছে বিশেষকৈ ইন্টাৰমিডিয়েট বিগিনাৰ্ছ তেওঁলোকৰ এই প্ৰবলেমটো আছে বহুত এডভান্টেজ লৈ ল'ব কিন্তু গেমখন হাৰি যায় তো এই এক্সাম্পলটো মই দেখাম কেনেকে তেওঁলোকে আচলতে মিছ কৰে তো ইয়াত এস্কেপ স্কোয়াৰ যেটো উলিয়াব নলিয়াই পিনে ৰুকেৰে ইয়াত চেক দিব পাৰে চেক দি দিয়ে তো ইয়াত এই পজিশনটোত হোৱাইটৰ বেষ্ট মুভ হৈছে কিং h2 কিন্তু মই তোমালোকক মিস্টেকটো দেখাইছো কিং g2 যদি খেলি দিয়ে কুইন c6 চেক ইয়াৰ পাছত কিংটো যদি ইয়াত এনেকে আহে তেতিয়া ৰুক h1 চেকমেট বা কুইন h1 যিকোনো এটা দি দিব পাৰে নতুবা কুইন h1 চেকমেট এতিয়া কথাটো হৈছে কি এটো অবভিয়াছলি বচাব পাৰি কিন্তু বিগিনাৰ্ছ আৰু ইন্টাৰমিডিয়েট লেভেলৰ প্লেয়াৰ্ছ সকলে ইমান চিন্তা নকৰে এই চিন্তা নকৰাৰ কাৰণে ভাল ভাল উইনিং গেমছ হাৰি আহে এতিয়া আমাৰ ৰিসেন্ট ডিস্ট্ৰিক্ট চেম্পিয়নত ভাল প্লেয়াৰ বিগিনাৰ্ছ লেভেলৰ সৰু তেওঁলোকে এনেকুৱা ভাল পজিশন আনে জিকা গেম সব জিকা গেম আৰু হাৰি আহে ষ্টেট চেম্পিয়নশ্বিপতো এনেকুৱাই হৈছে তো মই পেৰেণ্টছ সকলকো ক'ব বিচাৰিম যে অকমান তেওঁলোকক এই কথাটো ভালকৈ বুজাবলৈ আৰু কোচ হিচাপেতো আমি বুজাই থাকিমেই একো কথা নাই অলপ ভাবি চাব লাগে বহুত টাইম থাকে একদম ফাৰ্ষ্ট গেম তাৰমানে পাইছো খাব লাগে বাস তেওঁলোকৰ অকল সেইটোৱে চিন্তা তো এইটোৱে আছিলে গোটেই পজিশনটো মই বুজাই দিলো এতিয়া আপোনালোকে মই আশা কৰো বুজি পালে তো ফিনিশ কৰি দিব লাগে আৰু আজিলে এইটোৱে পজিশন আছিলে ছাৰে কোৱা নিচিনা ময়ো কৈছো আশা কৰো তোমালোকে বুজি পালা নেক্সট এনেকুৱা ধৰণৰ প্ৰব্লেম বা অপেনিং যিকোনো ধৰণৰ আমি ভিডিঅ' লৈ আহিম
চাই থাকিব ভাল লাগিলে লাইক কৰিব ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেতিয়াহ'লে বাই বাই